মই দুঃখিত যে কৈ থাকোঁতে কথাটো কাটি গ'ল আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া মই সামাৰাইজ কৰি দিওঁ কথাকেইটা শেষ কৰি দিওঁ মই কথাকেইটা শেষ কৰি দিব কৈছোঁ মই অতিশয় দুঃখিত যে কথাটো কৈ থাকোঁতে আপোনাৰ লাইফটো কাট খাই গ'ল মই নাজানো বস্তুবিলাক মোৰ ভাইটিয়ে এটা মানে লগাই দিছিলে এতিয়া কাট খাই গ'ল হ্যাঁ এতিয়া আকৌ নতুনকৈ আহিছে সেইকাৰণে মই আকৌ কৈ দিছোঁ শেষ কৰি দিছোঁ আৰু এতিয়া একদম সামৰণি কথাকেইটা এনেকুৱা একদম শেষ কথাকেইটা এনেকুৱা যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কথা-বাৰ্তা আপোনাৰ আচৰণ আপোনাৰ কাম-কাজ এইবিলাকৰ পৰা মই অন্তত নিশ্চিত হৈছোঁ যে আপুনি জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে সঁচাকৈ কোনো ব্যৱস্থা কৰা নাই আপোনাৰ আন্তৰিকতা মই তেতিয়াই গম পাইছিলোঁ যেতিয়া আপুনি বাৰম্বাৰ জুবিন গাৰ্গক গুৱাহাটীত নাৰাখিবৰ কাৰণে চেষ্টা কৰি আছিলে বহুত কথা আছে এইবিলাক কোৱাই নাই এতিয়ালৈকে আপুনি চাৰ্টাৰ্ড ফ্লাইটত অনাৰ কথা কৈছিলে ছিংগাপুৰৰ পৰা দিল্লী সেইটোও নকৰিলে চাৰ্টাৰ্ড ফ্লাইটত দিল্লীৰ পৰা গুৱাহাটী অনাৰ কথা আছিলে সেইটোও নকৰিলে আপুনি আমাৰ জুবিন দাক ডিকিত লৈ আহিছে ফ্লাইটৰ আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈ নকৰিলে এইবিলাক কাম আপুনি গুৱাহাটীৰ মাজমজিয়াত তাৰপিছত হেৰি দিম বুলি কৈ গুৱাহাটীৰ মাজমজিয়াত আপুনি সমাধি ক্ষেত্ৰ নিদিলে আপুনি হেৰি বুলি কৈছিলে ৰাষ্ট্ৰীয় আপোনাৰ কি কয় ৰাষ্ট্ৰীয় মৰ্যাদাৰে আপুনি জুবিন দাক বিদায় দিয়াৰ কথা কৈছিলে দিলে নে বাৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে আপুনি দিলে নে নাই বাৰু কওকচোন আপুনি ৰাষ্ট্ৰীয় মৰ্যাদা হ'ল নে নাই বাৰু সেইদিনাটো ময়ো বহি আছিলোঁ মই আপোনাৰ সন্মুখত আপুনি নিশ্চয় দেখিছে যে আপুনি পিছফালে চকীত বহি আছে মই অলপ আগফালে মানুহৰ মাজত মাটিত বহি আছোঁ হয়নে নহয় কওক তাত বাৰু এইটো ৰাষ্ট্ৰীয় মৰ্যাদা আছিলে নে নাই বাৰু জুবিন দাক বিদায় দিয়াটো আছিলে নাই কওক আপুনিতো গৈ গৃহমন্ত্ৰীক লগো ধৰিছিলে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তাৰপিছত কিবা চৰকাৰী মানুহ নহয় কাৰণে দিব নোৱাৰে নে কিবা বুলি আপুনি এনেকুৱা ধৰণৰ চাগে কিবা এটা খবৰ পাই আপুনি একো কৰিব নোৱাৰাকৈ গুচি আহিলে আৰু তাৰপিছত আপুনি লাহেকৈ কথাটো তল পেলাই দিলে আৰু যিহেতু বেছিভাগ মিডিয়াই আপোনাৰ পক্ষতে চলে গতিকে মিডিয়াবিলাকে আপোনাৰ বিৰুদ্ধে নকয় আৰু আপুনিতো মোৰ গোটেই কথাবিলাক মইতো এতিয়া কেলৈ লাইভ আহিবলগীয়া হ'ল লাইভ এইকাৰণেহে আহিবলগীয়া হ'ল যে মই মিডিয়াত মোৰ কথাবিলাক আজিকালি নোলায় আপুনি জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে মই যাতে কোনো কথা মিডিয়াত ক'ব নোৱাৰোঁ সংবাদ মাধ্যমত যাতে নোলায় তাৰ কাৰণে আপুনি মালিকবিলাকক কৈ থৈছে বেছিভাগ মালিকে সেইকাৰণে আপোনাৰ কথা শুনি মোৰ বাতৰিয়ে নুলিয়াই এতিয়া চবেই নহয় দেই ব্যতিক্ৰম আছে মাজে মাজে ফাকে ফকাই এটা দুটা উলিয়াই দিয়ে তাৰপিছত আকৌ গম পালে চাগে আকৌ বন্ধ কৰি দিয়ে কিছুমানে আপোনালোকৰ পৰা প্ৰেছাৰ আহিলে নহ'লেতো একেবাৰে কেইটামান উলিয়াই নাই সেইদিনা আপুনি নিজে দেখিছে যে মই যিহেতু সেইদিনা জুবিন দাৰ মৃত্যুৰ দিনা 19 তাৰিখৰ দিনা তদন্ত লাগিব বুলি প্ৰথম মই কৈ দিলোঁ গতিকে আপুনি মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে মিডিয়াবিলাকক বেছিভাগ মিডিয়াক সব হয়তো মনা নাই বেছিভাগ মিডিয়াক আপুনি মিডিয়াক মেনেজ কৰি দিলে মোৰ নিউজ নোলোৱা হ'ল বাইট নোলোৱা হ'ল আনকি সমাধি ক্ষেত্ৰত মই যদিও ঘণ্টাৰ পিছত ঘণ্টা আছোঁ মানুহৰ মাজত আছোঁ তথাপিও বাইট চাইট লোৱা নাই নুসুধেই মানে কথাই নুসুধে কোনেও এতিয়া আনকি কিমানবাৰ জুবিনদাৰ ওচৰলৈ গ'লোঁ ঘৰলৈ গ'লোঁ আপোনাৰ ষ্টেডিয়ামত থাকোঁতে তালৈ গ'লোঁ সৰু সজাই তাতো কোনো বাইট চাইট নলয় কাৰণ আপুনি কৈ থৈ দিছে এই অখিল বস্তু নুলিয়াবি বুলি চবকে কৈ থৈ দিছে নহয় জানো এতিয়া আপুনিতো চব মেনেজ কৰে এতিয়া এই কেছটোকো আপুনি অসমৰ মানুহক মেনেজ কৰিম বুলি ভাবিছে যে আপুনি কিমান ডাঙৰ কথা এটা কালি কৈ দিলে কওকচোন যে তদন্ত আধৰুৱা হ'ব তদন্ত কৰাৰ এখতিয়াৰ আমাৰ নাই এইবুলিতো আপুনি কৈ দিলে এইবুলি আপুনি কৈ দিলে তো গতিকে আপুনি চাওকচোন এইটো চোন আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম এইটো হয়নে চাওক আপুনি এইটো গভৰ্ণমেণ্ট অফ আছাম অসম চৰকাৰেও ইয়াতো সহযোগিতা কৰিছে
মই ওপৰকেইটাহে চাই আছিলোঁ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ আৰু এক্সটাৰ্নেল মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে চাই আছিলোঁ এইফালে ইয়াততো এতিয়া দেখিলোঁ গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ মিজোৰাম তেওঁলোকৰো হেৰি আছে মানে আপোনাৰ একদম অশোক চক্ৰলৈ একদম যে তেওঁলোকে যে স্পন্সৰ কৰিছে তেওঁলোকৰ যে বস্তু গৈছে এইটো মানে তেওঁলোকে যে ইয়াৰ অৰ্গেনাইজাৰ প্ৰেজেন্স মানে কৰিছে মানে এই ওপৰকেইটাটো ডাইৰেক্ট প্ৰেজেন্স বুলি লিখিছে তলত আপোনালোকৰ হেৰি দি দিছে চাওকচোন হয়নে নহয় চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া এই নৰ্থ ইষ্ট ফেষ্টিভেল আপুনিও পাতিছিলে গভৰ্ণমেণ্ট অফ আছামো আছে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাগে আমাৰ কি ৰাজ্যিক আপোনাৰ কি মন্ত্ৰী বাহিৰলৈ যোৱা মন্ত্ৰীজন আমাৰ বৈদেশিক মন্ত্ৰী তেওঁ চাগে হেৰি এইটো কৰি দিছে পবিত্ৰ মাৰ্ঘেৰিটাই কৰি দিছিলে তাৰপিছত এইটো কি কয় হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ তেওঁলোকো আছে অসম চৰকাৰেও ইয়াত পইচা দিছে অসম চৰকাৰেও ইয়াত প্ৰেজেণ্ট কৰিছে অসম চৰকাৰেও ইয়াত অংশগ্ৰহণ কৰিছে অসম চৰকাৰো অংশীদাৰ এতিয়া অসম চৰকাৰে আপোনালোকে পইচা দিছে মিজোৰাম চৰকাৰে দিছে তাৰপিছত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে দিছে ভাৰত চৰকাৰৰ আকৌ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে দিছে তেওঁলোকে প্ৰেজেন্স কৰিছে গোটেই অনুষ্ঠানটোৱে তেওঁলোকে আয়োজন কৰিছে বুলি দেখুৱাইছে তেতিয়াহ'লে এতিয়া আপুনি জুবিন গাৰ্গক তদন্ত কৰিবলৈ এখতিয়াৰ নাই পইচা পাতি দি ছিংগাপুৰত অনুষ্ঠান পাতিবলৈ আপোনালোকৰ এখতিয়াৰ আছিলে ট্ৰেণ্ড MMSক আপুনি স্পন্সৰ কৰিবলৈ আপোনাৰ এখতিয়াৰ আছিলে ছিংগাপুৰত কি নাম আপোনাৰ কি মহন্ত এইটো আমাৰ কি শ্যামকানু মহন্তক আপুনি স্পন্সৰ কৰিবৰ কাৰণে তেওঁ অনুষ্ঠান পাতিবৰ কাৰণে আপোনাৰ এখতিয়াৰ আছিলে ছিংগাপুৰত এতিয়া জুবিন দা ঢুকালে জুবিন দা ঢুকোৱা ঠাইত গৈ প্লেচ অফ অকাৰেঞ্চ য'ত ঘটিছে তাত গৈ এনকুৱাৰী কৰিবলৈ ঘটা ঠাইত থকা মানুহকেইটাক ধৰি আনিবৰ কাৰণে তেওঁলোকক মাতি আনিবৰ কাৰণে আপোনাৰ এখতিয়াৰ নাই কি ভয়ানক কথা ক'লে আপুনি এতিয়াই দেখিলোঁ অসম চৰকাৰৰ তাত চিম্বল আছে অসম চৰকাৰৰ চিম্বল আছে তো গতিকে এতিয়া অসম চৰকাৰে অনুষ্ঠান পাতিলে জুবিন গাৰ্গক নিলে হেৰিয়ে শ্যামকানুৱে এক্সটাৰ্নেল এফেয়াৰ্ছে পাতিলে পবিত্ৰ মাৰ্ঘেৰিটাহঁতে পাতিলে জুবিন গাৰ্গক নিলে মৃত্যুৰ পাছত বা আপুনি নিজে কোৱা মতে হত্যাকাণ্ড কৰাৰ পাছত এতিয়া হত্যাকাৰীবিলাকক বা অভিযুক্তবিলাকক বা অপৰাধীবিলাকক বা আপুনি এতিয়ালৈকেতো আমি অভিযুক্ত বুলি কৈ থাকিব লাগিব প্ৰমাণ নোহোৱালৈকে অভিযুক্তবিলাকক আপোনালোকে মাতি আনিবৰ কাৰণে বা ধৰি আনিবৰ কাৰণে আপোনাৰ এখতিয়াৰ নাই তেতিয়াহ'লে জুবিন গাৰ্গে ছিংগাপুৰত মানে এই ফৰ্মখন ফিল আপ কৰি ফ্ৰী ডাইভ কৰিছিলে নাই সেইটো চাবৰ কাৰণেও আপোনাৰ এখতিয়াৰ নাই যিখন ইয়াত বা জাহাজ বুলিয়ে ক'লোঁ আৰু যিখন ইয়াতৰ পৰা জাপ মাৰিছিলে যিখন ইয়াতত তেওঁলোকে ভাড়া লৈছিলে সেইখনত গৈ এনকুৱাৰী কৰিবৰ কাৰণেও আপোনাৰ এখতিয়াৰ নাই তাৰ যিজন পাইলট কি ক'ব আপোনাৰ কি বুলি কয় এজন কামাণ্ডাৰ কি কয় আপোনাৰ তেওঁকো আপুনি সোধাৰ এখতিয়াৰ নাই তাৰ আপোনাৰ হেৰিটো চোৱাৰো আপোনাৰ এখতিয়াৰ নাই CCTV কেমেৰাটো এখতিয়াৰ নাই হোটেল যিখনত আছিলে তাত কিবা বিষ খাইছিলে নেকি তাকো চোৱাৰ আপোনাৰ এখতিয়াৰ নাই তেতিয়াহ'লে এইটো কি তদন্ত হ'ব হত্যাকাৰী কেনেকৈ ওলাব তেওঁলোকতো বাচি যাব APSC কেলেংকাৰী হ'ব উত্তৰ কাছাৰ কেলেংকাৰী হ'ব সাৰদা কেলেংকাৰী যেনেকৈ আপুনি বাচিলে তেনেকৈয়ে বাচিব এতিয়া তো ভয়ানক কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে আকৌ এবাৰ দাবী কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাৰ বিধানসভাৰ এজন বিধায়ক বিৰোধী পক্ষৰ এজন বিধায়ক ঐতিহাসিক শিৱসাগৰ বিধান সমষ্টিৰ এজন বিধায়ক মই দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ কাৰণে জীৱন দি দিয়া আত্ম উৎসৰ্গা কৰা জীৱনটো বৰবাদ কৰি দিয়া জেল খাই 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 শাৰীৰিক মানসিকভাৱে মই খতম মোৰ পৰিয়াল খতম অসমৰ মানুহৰ কাৰণে কাম কৰা এজন মানুহ হিচাপে মই আপোনাক এতিয়া কি বুলি ক'ম কওক কি বুলি ক'ম সেইটো কওক মই এটাই কথা কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া
আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব স্পষ্টকৈ কৈছো আপুনি জুবিন গাৰ্গক লৈ নেখেলিব যদি আপোনাৰ এখতিয়াৰ নাই এখতিয়াৰ থকা সংস্থাক দিয়ক যদি তেনেকুৱা সংস্থাই 2 নম্বৰী কৰে তেতিয়াহ'লে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক আপুনি লগে লগে গৈ প্ৰধানমন্ত্ৰীক লগ ধৰক আৰু হোম মিনিষ্টাৰক লগ ধৰক যাতে ছিংগাপুৰত গৈ তদন্ত কৰিব পাৰে আমাৰ সংস্থাবিলাকে আপুনি লগ ধৰক আপুনি অকল ভোটৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু হেৰিয়াক অমিত শ্বাহক ইয়ালৈ আনি থাকিলে হ'ব নেকি গৈ লগ ধৰক আপোনাক বহুত ভাল পায় বুলি শুনিছোঁ অমিত শ্বাহে লগ ধৰক লগ ধৰি আপুনি পাৰ্মিশ্যন উলিয়াওক নহ'ব দেই এইটো নহ'ব কিন্তু এটা কথা কৈ দিলোঁ কিন্তু আপুনি ক্লিয়াৰলি কৈ দিছে অসমৰ মানুহে ধৰা নাই আপুনি মাৰপিট কৰি বন্ধ কৰিছে অসমৰ মানুহে ধৰা নাই আপোনাক মাৰপিট কৰি আপুনি বন্ধ কৰিছে হয়নে নহয় জুবিন গাৰ্গৰ মৃত্যুটো কেলে বেয়া পায় আপুনি জুবিন গাৰ্গে আপোনাক কেলে ছ'চিয়েলিষ্ট বুলি কৈ দিলে লেফটিষ্ট বুলি কৈ দিলে আপোনাৰ আদৰ্শৰ লগত নিমিলা বুলি কৈ দিলে আপোনাক বহুত গালি দিলে কা আন্দোলনৰ সময়ত আপুনি তেওঁক গালি দিলে আপোনাক সাম্প্ৰদায়িক বুলি মানে এই জাত পাত ধৰ্মৰ ৰাজনীতি কৰা বুলি কৈ দিলে জুবিন গাৰ্গে সেইকাৰণে এতিয়া আপুনি প্ৰতিশোধ ল'ব খুজিছে নেকি জুবিন গাৰ্গৰ এইটো নহ'ব আপোনাকতো গালি পাৰিবলগীয়া মানুহে আপুনিতো সাম্প্ৰদায়িক ৰাজনীতি কৰে গতিকে গালি পাৰিবই চিয়'ৰ কোনো কথা নাই এইটোতো কৰিবই আৰু মুখ্যমন্ত্ৰীকতো গালি পৰাৰ নিয়মেই চবেই গালি পাৰিব পাৰে চব গণতান্ত্ৰিক আপুনি হিটলাৰ কাৰণেহে বেলেগৰ কথা শুনিবলৈ মন নকৰে আপুনি হিটলাৰ কাৰণেহে কোনোবাই গালি পাৰিলে তাক প্ৰতিশোধ ল'ব খোজে সেইকাৰণে মই আকৌ এবাৰ দাবী উত্থাপন কৰিছোঁ আকৌ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত নিৰীক্ষণত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ তদন্ত কৰা হওক আৰু প্লেচ অফ অকাৰেঞ্চত যাব পৰা সংস্থা যেনেকৈ CBI আৰু লগত ইণ্টাৰপলৰ সহায় লগত ছিংগাপুৰৰ সহায় সকলোৰে সহায় লৈ আমাৰ তদন্ত পানী নসৰকা ধৰণে কৰি আমাক প্ৰকৃত দোষীসকলক উলিয়াই তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আপুনি দুদিনমান ইলেকশ্যনলৈকে কিবা কিবি 290 390 কেছ দি ৰাখাই থ'লে অকল নহ'ব তাৰপিছত তেওঁলোকক উলিয়াই দি আপোনালোকৰ বিজেপিৰ পৰা ইলেকশ্যন খেলালে নহ'ব এইটো নহ'ব একদম স্পষ্টকৈ ক'লো আৰু এইটো যদি নুশুনে মই আচলতে এই 5 বছৰত আন্দোলন নকৰিবলৈ সিদ্ধান্ত লৈছোঁ এতিয়াতো মাথাটো গৰম হৈ গৈ আছে আপোনাৰ কাণ্ড কাৰখানা দেখি জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ অন্যায় আপোনাৰ পক্ষপাতিত্ব আপোনাৰ 2 নম্বৰী দেখি দেখি খং উঠি গৈ আছে গতিকে কি হয় নাজানো 5 বছৰ কটাব পাৰোঁ নে নোৱাৰে MLA হিচাপে সেইটোৱে গম পোৱা নাই এতিয়া কিন্তু আকৌ এবাৰ ক'লোঁ দেই CBI আকৌ বিচাৰিছোঁ CBI এনকুৱাৰী কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনকুৱাৰী ইণ্টাৰপলৰ সহায় তাৰ পাছত আকৌ ছিংগাপুৰ চৰকাৰৰ সহায় তাৰ কাৰণে আপুনি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লগ ধৰক আৰু এই যিকেইটা ডিপাৰ্টমেণ্ট এক্সটাৰ্নেল এফেয়াৰ্ছ আপুনি টকা দিছিলে অসম চৰকাৰ গতিকে আটাইবিলাকে এই তদন্ত পানী নহৰকাৰ ধৰণে কৰি আমাৰ মৰমৰ শিল্পী অসমীয়া কালচাৰেল জগতৰ এজন দৈন সেই কাণ্ডাৰী এজনক মৃত্যুৰ ঘটনাটো আপুনি পানী নহৰকাকে তদন্ত কৰি আমাক ন্যায় দিব লাগিব ধন্যবাদ জয় অসম অসমবাসী ৰাইজ ধন্যবাদ জয় অসম কিন্তু অসমবাসী ৰাইজ আপোনালোকেও হিমন্ত বিশ্বৰ কথাত এনেকৈ চলাহী কথাত ভুল যোৱাটো ভুল হৈছে দেই বহুত মানুহ মই কমেণ্টত চাই আছোঁ যে বহুতে হিমন্ত বিশ্ব শৰ্মাকো ছাপোৰ্ট দি আছে বহুত ভুল কৰিছে আপোনালোকে জুবিন গাৰ্গক ভাল পাওঁ বুলিও কয় আকৌ হিমন্তক আকৌ 2 নম্বৰীকো আপুনি ছাপোৰ্ট দি দিয়ে এইটো কি কথা আৰু আপোনালোকে যদি আন্দোলন নধৰে চৰকাৰক হেঁচা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কেতিয়াও ভাল ৰিজাল্ট নাপায় মই আপোনাক কৈ দিলোঁ দেই কেতিয়াও ভাল ৰিজাল্ট নাপায় মানুহ গণ্ডগোলীয়া আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ আহক আমি সকলোৱে মিলি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ যুগৰ এজন মুখপাত্ৰ বুলি ক'লোঁ আৰু মই গণকণ্ঠ তো জুবিন গাৰ্গক ন্যায় দিওঁ আহক জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন জুবিন গাৰ্গে ন্যায় পাব লাগিব জয় অসম জয় জুবিন দা ধন্যবাদ